ফাইনেলি বিবেকহঁতক লগ পাই গ'লো। গৈ আছে তেজপুৰ আৰু বিনীত ইয়াতে থাকিব। বিবেকৰ লগত হ'ব কলকাতা। বিবেক পুৰা একদম পুৰা ৰাইডাৰ হৈ গ'ল। তো এই গাইজ ৱেলকাম বেক টু আৱাৰ চেনেল। তো এতিয়া বিবেকহঁত আহি আছে, সিদিনাখন যে দেখিছিল যে ব্লগত বিবেকহঁত আহি আছে ৰহাৰ পৰা। তেহেঁতে মিছন 500 কিলোমিটাৰ কৰি আছে তেজপুৰলৈকে। তো তেহেঁতক অকণমান আগবঢ়াবলৈ যাম। তো তেহেঁতে ফোন কৰিছে ন? ফোন কৰিছে মানে এতিয়া আমি ঘৰতে আছোঁ। এটা ফোন কৰিছে যে আমি এনেকৈ আজি ষ্টাৰ্ট কৰিছোঁ, তো চানডে হয় আজি, তো তোমালোকে যদি ফ্ৰী আছা তুমি অকণ ফ্ৰী আছা। তো আমিও ক'লোঁ যে একো নাই, আমিও যাম, অকণ আগবঢ়াই থৈ আহিম, উৰিয়াগাঁওলৈকে সেইখিনিলৈকে আগবঢ়াই থৈ আহিম। তো তোমালোক কিবা ৰাস্তা চাস্তা দেখাই দিম, কিবা গুচি যাবা। তো এতিয়া যাম, বাইপাছ যাম। বাইপাছ মানে ফোন কৰিছে, বেবিজা পাইছেহি। তো এতিয়া বাইপাছ যাম, বাইপাছ গৈ পিনে সিহঁতক লগ কৰি পেলাই সিহঁতক উৰিয়াগাঁও চকলৈকে থ'মগৈ। আৰু বহুত মানে চবেই ছাপোৰ্ট কৰক সিহঁতক, বিনীত আৰু নয়ন ভাই। তো বহুত মানে বহুত ডাঙৰ ডাঙৰ ৰাইড কৰি আছে। মানে আমিতো মিডিল আছাম ৰাইডটো সিহঁতে আধাদি কৰিছেই। তো আমি মানে সেনেকৈ সৰু সুৰা ৰাইড কৰিছোঁ, কিন্তু সিহঁতেতো বহুত ডাঙৰ ডাঙৰ ৰাইড কৰিছে। তো সিহঁতক মানে ছাপোৰ্ট কৰক আৰু চবেই আমাকো ছাপোৰ্ট কৰক। তেতিয়াহে আমিও তেনেকৈ তেহেঁতৰ ৰাইড কৰিব পাৰিম ন। ব'লক ব'লক একে বাইপাছত লগ কৰি আছোঁ। তেহেঁত আহি আছে, তালৈ ফোন কৰিছে, ব'লক তাত বাইপাছত গৈ পেলাই লগ পাই আছোঁ। তো ফাইনেলি বিবেকহঁতক লগ পাই গ'লোঁ। এয়া বিবেকহঁত আহি গ'ল। আহা বোলে আহা, ৰখা হা। তো ফাইনেলি বিবেকহঁতক লগ পাই গ'লোঁ। তো এতিয়া হ'ব ন মিছন 500 কিলোমিটাৰ কমপ্লিট কৰা হ'বগৈ। ছাপোৰ্ট কৰি যাব। আজিৰ ভিতৰতে হ'বনে? আজিৰ ভিতৰত নহয়, আমি তেজপুৰ আৰু এক্সপ্ল'ৰ কৰিম। আচ্ছা আচ্ছা, তেজপুৰ এক্সপ্ল'ৰ কৰিবা আজি গৈ পেলাই। এতিয়া আমি অকণ বিবেকহঁতক অকণমান আগলৈকে আগবঢ়াম। কিমানলৈকে যাব চাওঁ, আগলৈকে আগবঢ়াম, বহাই পেলাই সিহঁতক যাবগৈ আৰু। তো এইপিনে নয়ন ভাইও আহিছে। তো সিহঁতক ফাৰ্ষ্ট কৰিছে নেকি? বহুত কষ্ট হৈছে দেই। আমাৰ লগত ফাৰ্ষ্ট কৰিছে ডাইৰেক্ট তেজপুৰ 500 কিলোমিটাৰ। ডাঙৰ সিহে কয় আৰু আমি সৰুভাৱে কৰি আছোঁ ফাৰ্ষ্ট, একদম ডাইৰেক্ট কৈছে। তো ব'লক গৈ থাকোঁ। তো গৈ আছে তেজপুৰ আৰু বিনীত ইয়াতে থাকিব। এখন বিটুৱে চাইকেল চেঞ্জ কৰিলে, বিটু বোলে তেজপুৰ যায়। তই তেজপুৰ যাবিগৈ? বিনীত ইয়াতে ৰখিব আমাৰ ঘৰতে। তো ফাইনেলি এতিয়া বিবেকহঁতক লগ পালোঁ, বিনীতহঁতক লগ পালোঁ। ইয়াৰ পৰা এতিয়া আমি সিহঁতক অকণ মানে 500 কিলোমিটাৰ যিহেতু কৰি আছে, আমি অকণ আগবঢ়াই আছোঁ সিহঁতক। তো ব'লক। তো আহি আছোঁ লাহে লাহে। তো লাহে লাহে বৰঘাট পামহি আৰু এপিনে বিনীত বিবেকত আহি আছে, বিবেক আৰু পিংকু আহি আছে। তো লাহে লাহে পামগৈ, চাই থাকক। তো বৰঘাট চক পালোহি। আৰু অকণমান আগবঢ়াবলৈ যাওঁ আৰু মনটো ভালো লাগিছে সিহঁতৰ লগত আহোঁতে। তো আৰু অকণমান আগবঢ়াবলৈ যাওঁ। তো বৰঘাট চক পাৰ হ'লোঁ। ইয়াতে অকণমান ৰেষ্ট কৰিছোঁ 5 মিনিট 10 মিনিট। তাৰপিছত উৰিয়াগাঁও চকো পামগৈ। তো ব'লক চাই থাকক। তো এইপিনে পিংকু। অ'কে, এতিয়া ঠিক আছে। এতিয়া বৰঘাট চকৰ ওচৰত ৰেষ্ট লৈ ল'লোঁ। এতিয়া বিনীত ভাই চলাব মোৰ চাইকেলখন, মানে কাজু চাইকেলখন চলাব। ইয়াৰ পৰা এতিয়া উৰিয়াগাঁও চক যাম। এতিয়া উৰিয়াগাঁও চকৰ পৰা ঘূৰি আহিম আৰু। অ'কে ঠিক আছে তেতিয়াহ'লে। এতিয়া বিবেক ভাই আমাক অকণমান লেকচাৰ দি আছে, পইচা কেনেকৈ ছেভিং কৰিব লাগে লেকচাৰ দি আছে অকণমান। চক পামগৈ, উৰিয়াগাঁও চক পাই পিনে বিবেক বিনীত নয়ন ভাইক পাই দিম। তালৈকে আমি মানে সিহঁতক ৰাখিবলৈ গৈছিলোঁ, মানে যাম বুলি ভাবিছিলোঁ সিহঁতৰ লগত এই ৰাইডটোৱে কৰিম বুলি ভাবিছিলোঁ, কিন্তু লাইনত। তো সেইকাৰণে মানে ইমান হেৰি কৰিব নোৱাৰি, সৰু সুৰা ৰাইড কৰি থাকিম। বাট ধামাকা ৰাইড হ'ব। ক্লাছ 10 পাছ কৰি লওঁ, ধামাকা ৰাইড আহি আছে। বিবেকৰ লগত হ'ব কলকাতা। বিবেক কলকাতা নিবা ন? কলকাতা দিল্লী একেলগে ন? বঢ়িয়া। এতিয়া পূৰা একদম পূৰা ৰাইডাৰ হৈ গ'ল। একে মানে পূৰা লাডাখ চাডাখ যোৱা নিচিনা একদম বেক কৰি লৈছে। এতিয়া ফাইনেলি আহি পিনে উৰিয়াগাঁও চক পাইছোঁহি। এতিয়া উৰিয়াগাঁও চকত অকণমান ৰখি পিনে সিহঁতে পানী অকণ খাওক, খাই পিনে সিহঁতক মানে বিদায় দিম আৰু ইয়াৰ পৰা খাই এতিয়া যাব চিধা তেজপুৰ। মানে উৰিয়াগাঁও চকলৈকে আহিছোঁ, তাৰ আগত নাযাওঁ। মানে সিহঁতেও পূৰা স্পীড যাব ন, আমি যদি লাহে লাহে গৈ থাকোঁ সিহঁতৰ দিগদাৰ হ'ব পাৰে। তো সিহঁতৰ উৰিয়াগাঁও চকলৈকে আগবঢ়াবলৈ আহিলোঁ।
এতিয়া উৰিয়াগত চকলে বিবেক আহি আছে পিছত আৰু বিবিল একে লাষ্টত আছে আৰু নয়ন ভাই আছে পিছত তো বহুত সিহঁতে বহুত কষ্ট কৰিছে চবেই ছাপোৰ্ট কৰিব সিহঁতক অ'কে ঠিক আছে এতিয়া উৰিয়াগত চক পাই গ'লোহি এতিয়া উৰিয়াগত চকৰ পৰা বিনীত ভাই বিবেক ভাই আৰু নয়ন ভাই ইয়াৰ পৰা বাই বাই দিম কিবা এটা কৈ দিয়া কি ক'ম আৰু আমাৰ ভাইয়ে বহুত কষ্ট কৰি আছে বেছি কষ্ট কৰি আছে ইমান ডাঙৰ এইটো সহজ নহয় ন তো বিনীত আৰু বিবেক ভাই আৰু নয়ন ভাইক চবকে ছাপোৰ্ট কৰিব আপোনালোকে তথাপিও ইহঁতক বহুত কষ্ট কৰিছে ধন্যবাদ সিহঁতে বহুত কষ্ট কৰিছে ই বিশেষকৈ বেছি কষ্ট কৰিছে ই অসমীয়া পৰা মানে তাক জেগাই জেগাই সি ৰখি ৰখি মানে খায় তেতিয়াহে ইমান কষ্ট সি ওলাই মানে তো একো নাই ভালকৈ লাহে লাহে যাবা প্ৰায় আৰু মানে আৰু বিনীত মানে জেগাই জেগাই ৰখি ৰখি যাবা মানে ওচৰত বুজি যাব পাৰি কিন্তু মানে তেনেকৈ নাযাবা মানে ব্ৰেক ল'বা আৰু তো নয়ন ভাই আমাক নয়ন ভাই মানি বেগটো দেখাব নয়ন মানি বেগটো এবাৰ দেখাই আছে এবাৰ মানি বেগটো দেখাই দে নয়ন ভাই এইবিলাক আমি স্কুলত বনাইছিলোঁ এইটো প্ৰ' টিক ন নয়ন ভাই এইটো প্ৰ' এইবিলাক পুৰা পইচা খতমে কৰিলোঁ দেখোন বঢ়িয়া পুৰা প্ৰ' টিক এইবিলাক তো বিবেক আৰু বিনীত আৰু নয়ন ভাইহঁত যায় সেইবাবে বাই বাই দিলোঁ বাই বাই অঁ বাই বাই ছেফলি ৰাইড কৰা লাহে লাহে যাবা চাইকেল চলাই অঁ আৰু বিবেক আৰু নয়ন ভাই যোনটো ডেঞ্জৰ ৰাইড কৰিছে এইটো ছাপোৰ্ট কৰিব চবেই আশা কৰোঁ চবেই যাতে ছাপোৰ্ট কৰে ছাপোৰ্টটো মেইন হয় আৰু এইবিলাকক ছাপোৰ্ট কৰিব যাতে ভিডিঅ' বনাব পাৰে আৰু আগলৈ তো নয়ন ভাইটো মানে একটো দেখিলে কেনেকুৱা ল'বা নি কোৱা ऐसे कुछ ज्यादा नहीं हो गया ये? मतलब कुछ भी যাবা হা বাই 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 আহোঁতে ফোন কৰিবা হা তো লাহে লাহে গৈ আছোঁ আৰু তেহেঁতকতো বাই বাই দিলোঁৱেই বাই বাই দাদা ছেফলি ৰাইড কৰক তেহেঁতেও আৰু আহোঁতেও তেহেঁতক লগ কৰিমেই আকৌ তো আহি আছোঁ উৰিয়াঙৰ পৰা লাহে লাহে ব'লক আৰু চাই থাকক যদি ভিডিঅ'টো চাই লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব গম পাইছে নাই তেতিয়াহে আমি মটিভেশ্যন পাওঁ ন আৰু ৰাইড আহি আছে ৰাইডটো কিয় অহা নাই মানে ইয়াৰ চাইকেল চুৰ হৈ গ'ল ন সেইটো কাৰণে মানে ৰাইডটো কৰিব পৰা নাই ভাল ভাল ৰাইড কেইটামান প্লেনিং আছিল সেয়াই আৰু সিহঁতৰ লগতো প্লেনিং আছে তো পাই থাকিব ব্লগবিলাক তো ব'লক তো গাইজ আমাকো ছাপোৰ্ট কৰা আমাকো জল্দি 1K কৰি দিয়ক 1K লাগে গাইজ ধামাকা 1K লাগে গিৰ'লৈ আহি আছোঁ 1K কওক মানে জেগাত সেইটোৱে